বাবা উঠ আকৌ, ইমান দেৰি শুই আছনে? ৰবা, কিনো চিঞৰি থাকা? মা তোমাক কিমান ক'ব লাগিব ইমান ৰাতিপুৱা এইবিলাক কাম নকৰিবলৈ। চাওঁ দিয়া, জাৰটো দিয়া। এ তোৰ মাৰে ইমান সোনকালে বুঢ়ী হলো বুলি ভাবিছ নেকি? মাজনীক যে একো ক'বই নোৱাৰো। ঐ মা, কি হৈছে? কি হৈছে মা? বহাচোন। কি হৈছে মা? হা মা? মা ব'লা, অকণমান শুই দিবা ব'লা। মা ব'লা মা। ইমানকৈ কওঁ তোমাক ৰাতিপুৱাই এইবিলাক কাম নকৰিবলৈ। ঐ বিকি, ক'ত আছ তই? ভাই ঘৰতে আছোঁ। কি দৰকাৰ আছে কচোন? টাউনৰ পৰা আহোঁগৈ আছোন। মই এতিয়া অলপ বিজি আছোঁ, বেলেগ কাৰোবাকে লৈ যাচোন তই। हाथ मोलाई दिया ना অকণ ভাল পাইছেনে তুমি মা? বাবা মোৰ একো হোৱা নাই অ', মূৰটোহে ঘূৰাইছে অকণমান। কিয় নকৰিম? তোমাৰ যদি কিবা এটা হৈ যায়, তুমিতো জানাই তোমাৰ বাহিৰে মোৰ কোনো নাই। ঐ ভণ্টি, তোৰ ওলাই হোৱাই নাই নেকি? মীনাক্ষী আহি ৰৈ আছেহি। গৈছো, তাইক ৰ'বলৈ ক। দাদা মই যাওঁ দেই, ডাৰ্নিঙতে ভাত বাঢ়ি থোৱা আছে, তই খাই ল'বি। ভণ্টি ৰচোন, তোৰ যাবলৈ পইচা আছে নাই? পইচা আছে বুলি ক'ব নোৱাৰি আৰু, দিয় যদি দে লৈ যাওঁ। এইটো লৈ যা। ঐ যাওঁ ব'ল। বল বল, দেৰি হৈছে। বিকি আহিলি? ইমান গেম খেলি থাকিব পাৰ নে তই? ভাই গেম খেলিলেহে গম পাবি আচল মজাটো, আৰু ছোৱালীৰ লগত খেলাতকৈ মোবাইলত গেম খেলাই ভাল। বাহ বিকি, ডাইলগ বেলেগচোন। বাদ দে এইবিলাক, আজি টাউন যাবি নেকি সেইটো ক। আৰে মই নাযাওঁ, মোৰ সৰু কাম এটা আছে। প্ৰাঞ্জল যাবি নেকি? মাৰ গাটো ভাল পাইছে, যাবতো পাৰি। মই ঘৰৰ পৰা ওলাই আহোঁ। ঠিক আছে, ওলাই আহ যা। বিকি তই থাক। যা। ঐ পলাশী, কিবা এটা খাওঁ ব'ল না। নেযাওঁ নেকি, জানইচোন তই দাদাৰ কথা। সদায় দাদা মতে চলি থাকিবি নেকি? ঠিক আছে ব'ল। ঐ পলাশী, কি খাবি ন? জানো তই কি আনো।
দাদা চাহ দুকাপ দিবচোন। ঐ হ'লনে যাওঁ আৰে পাঞ্জল তোমালোক? আৰে মীনাক্ষী তুমি কি খবৰ ভাল ভাল। তোমালোক বহা, আমাৰ দেৰি হৈছে। মীনাক্ষী লগৰজনী কিন্তু চিনি নাপালো এই পলাশী আৰু পলাশী এয়া মোৰ লগৰ হয়, ভাস্কৰ আৰু প্ৰাঞ্জল। বাৰু তোমালোক বহা, আমি যাওঁ। পলাশী আকৌ লগ পামনে নিশ্চয়। ঐ কি খাবি ক? খোৱাৰ কথা বাদ দে পৰিয়ে গ'ল চাবি কেতিয়াবা মানুহটো এনেকৈ হৈ পৰিবি। পঢ়াৰ কথা বাদ দে পৰিয়ে গ'লো ক'ত পৰিলি? বহিয়া আছ দেখোন। প্ৰেম নে কি নাজানো প্ৰথম দেখোঁতেই আপোন কৰি ল'বলৈ মন গৈছে। প্ৰেম? কাৰ প্ৰেমত পৰিলি? মোক দেখোন কোৱাই নাই। আজিহে পৰিছোঁ। গম পাইছোঁ, সেই মীনাক্ষীৰ লগত অহাজনী নহয় জানো? তই ঠিকেই ধৰিছ, ছোৱালীজনী কিবা এটা ভাল লাগিছে হেই তই টেনশ্যন নল'বি, মই তোক নাম্বাৰটো কাৰোবাৰ হতুৱাই দিয়াই দিম। ঐ বহুত টাইম হ'ল, আজি একো নেখাওঁ, যাওঁ ব'ল। ঠিক আছে বৈ। আজি হোটেলত লগ পোৱা অচিনাকি ল'ৰাজনৰ মুখখন দেখোন দুচকুত বৰকৈ ভাহি থাকিব লৈছে। আগতেতো এনেকুৱা হোৱা নাছিল। নে মই সেই ল'ৰাজনৰ? ধেত কি যে ভাবি আছো, দাদাই গম পালে ঠিক নাই কি কৰিম। নাম্বাৰটোতো পাই গ'লোঁ, আজি তাইলৈ ফোন কৰিয়ে দিওঁ নেকি? নাই তাই বা কি ভাবে? নাই আজিতোতো মই ফোন কৰিমেই। হেল্ল' কোন হয়? হেল্ল' মই মানে কোন? মই নামটোতো কোৱা। মই প্ৰাঞ্জল। আজি যে লগ পাইছিলোঁ মীনাক্ষীৰ লগত, তুমি নাম্বাৰটো ক'ত পালা? পালোঁ আৰু ফোন কৰাৰ কাৰণে বেয়া পালা নেকি? নাই বেয়া পোৱা নাই বাৰু, ভয়হে খালোঁ পাই। ভয় খাবলৈতো মই বাঘ নহয়। শুনা, কাইলৈ চানডে হয়, লগ কৰাচোন। কিয়? তুমি লগ কৰিবাচোন, লগ পালে সকলো ক'ম। ঠিক আছে দিয়া, এতিয়া ৰাখিছোঁ হা। সিটো সোনকালেই আহিম বুলি কৈছিলে, ইমান দেৰি বা কিয় হৈছে? ফোন এটাকে কৰোঁ নেকি? নকৰোঁ, ইনো আহিব। পলাশী আহি পোৱা টাইম হ'ল নেকি? নাই বেছি টাইম নাই হোৱা। কি চাইছা? কিবা এটাতো কোৱা। তোমাক চাইছোঁ, তোমাৰ হাঁহিটো তোমাৰ বহুত মৰম লগা। পলাশী তোমাক কথা এটা সোধা হোৱাই নাই নহয়। তোমাৰ ঘৰত কোন কেনেকৈ আছে? কি হ'ল, কিবা ভুল ক'লোঁ নেকি? তোমাকনো কি ক'ম,
সৰুতেই মা দেউতাক হেৰুৱাইছোঁ। এতিয়া দাদাই মোৰ সকলো। দুখ কিয় কৰিছা? মোৰতো মাৰ বাহিৰে কোনো নাই। মাৰতো মায়ে আছে, মইতো মাৰ মৰম কি বুজিয়ে নাপালোঁ। কিয় এনেকৈ কৈছা? মই আছোঁ নহয়। প্ৰাঞ্জল, কালি তুমি ফোনত কি ক'ম বুলি কৈছিলা? আচলতে কথা এটা আছিল, কি বুলি ক'ম ভাবিয়ে পোৱা নাই। কোৱাচোন, কি ক'ব বিচাৰিছা তুমি? মানে মই তোমাক ভাল পাওঁ। প্ৰাঞ্জল, ময়ো তোমাক কি কোৱা পলাশী? এই প্ৰাঞ্জল, তোক আজিকালি নেদেখাই হ'লো দেখোন। কি কবি, সৰু কাম এটা বিজি আছিলোঁ। গম পাইছোঁ বাৰু কোনটো কামত বিজি আছ। পলাশীৰ খবৰ ক। ভাল। ল'ৰা তাৰ মানে প্ৰেমত। পাৰ্টি লাগিব আকৌ দেই। ঠিক আছে। ঐ তহঁতি ৰ, সৰু কাম এটা আছে, মই গৈ আহোঁ। তোমালৈ আনিছোঁ, লোৱা। তুমি খাই ভাল পোৱা, মই জানো নহয়। থেংক ইউ। শুনা, তোমাক কথা এটা কওঁ। কোৱা। নাজানো তোমাক কাষত পোৱাৰ পাছত আশা, সৰু সৰু সপোন দেখিছোঁ। আগতেতো কেতিয়াও এইবোৰৰ সন্মুখীন হোৱা নাছিলোঁ। এইবিলাকৰ সন্মুখীন কিয় হয় জানা? যেতিয়া কাৰোবাক সঁচা ভাল পোৱা যায়, প্ৰাপ্তিবোৰেও তেতিয়া ৰঙীন পৃথিৱীৰ ঠিকনা লয়। যদি এজাক ধুমুহাই আমাৰ সপোনবোৰ ভাঙে, তেতিয়া এনেদৰেই তোমাৰ হাতত ধৰি থাকিম। যদি ধুমুহা আহে, দুয়ো একেলগে যুঁজিম। কিন্তু মোৰ ভয় লাগে জানা। তুমি মোক প্ৰতিশ্ৰুতি দিব পাৰিবা যে তুমি মোক কেতিয়াও এৰি নোযোৱা? মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, মই তোমাক কেতিয়াও এৰি নাযাওঁ। হাজাৰ বাধা আহিলেও মোৰ এই মৰমৰ মাজতে ৰাখিম। চাওঁ ৰ, ইমান দেৰি ক'ত আছিলি? দাদা, মই মীনাক্ষীহঁতৰ ঘৰত সোমাইছিলোঁ। মিছা নামাতিবি, মীনাক্ষীকটো মই ৰাস্তাত লগ পাই আহিছোঁ। চাওঁ, মোবাইল দে। চা ভণ্টি, তোৰ বাহিৰেতো আৰু মোৰ কোনো নাই। আৰু তয়ে যদি এনেকুৱা কৰ, তোক লৈ মোৰ বহুত আশা আছে জান। সৰুৰ পৰা তই কি অভাৱ পাইছ ক? সকলো সময়তে মা দেউতা হিচাপে সকলো অভাৱেইতো দূৰ কৰি আহিছোঁ। দাদা, আৰু নকবিচোন। আৰু শুন, আজিৰ পৰা মোবাইল লোৱা বন্ধ কৰ, পঢ়াত মন দে। ভণ্টি, মই কিছুদিনৰ কাৰণে বাহিৰত যাব লাগে। মই ভাবিছোঁ সেইকাৰণে তোক মামাৰ ঘৰতে থৈ যাম, তাতে থাকি পঢ়িবি। পলাশী, ঐ পলাশী, কি হ'ল তোৰ? আজি ক্লাছ নগলি যে? কিতাপবোৰ গোটেই মেলি পেলালিচোন। কি কবি, বহুত কথা। দেচোন ফোনটো, প্ৰাঞ্জললৈ ফোন এটা কৰোঁ।
প্ৰাঞ্জল তুমি মোক লগ কৰাচোন লগ পালে তোমাক সকলো ক'ম হাতী গলে দুচাতিব কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব ইমান লৰালৰিকৈ কিয় মাতি পঠালে ৰাতিপুৱাৰ পৰা কল কৰি আছোঁ ফোনটো অফ যে জানো দিব মই দিয়া মৰম তোমাক পলাশী কিয় কান্দিছা হা যদি মোক পাহৰি যোৱা তুমি গুচি তোমাৰ পৰা আঁতৰি অহাৰ সময় আহিছে থাকিব পলাশী তুমি এইবিলাক কি কৈছা হা পাৰিবানে সুখতে মই সঁচাকৈ কৈছো প্ৰাঞ্জল দাদাই মামাহঁতৰ ঘৰত থাকি পঢ়াৰ কথা কৈছে কিন্তু মই তোমাক এৰি থাকিব নোৱাৰো ময়ো নোৱাৰো তোমাৰ অবিহনে মোৰ সকলোবোৰ তোমাৰ অবিহনে শূন্য নাজানা কিন্তু আমি যে এতিয়া বাধ্যতা তুমি দুখ নকৰিবা যদি আমাৰ ভাল পোৱাবোৰ সঁচা হয় ন নিশ্চয় একলগ হ'ম কিন্তু প্ৰাঞ্জল সকলোৱেচোন কয় চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয় সেয়া যদি আমাৰো হয় তেতিয়া যদি মোক পাহৰি বৰ ভয় লাগে প্ৰাঞ্জল যোৱা বৰ তুমি ভয় গুচি লাগে পাৰিবানে পলাশী এয়া কেতিয়াও নহয় আৰু কেতিয়াও হ'বও নিদিওঁ মোৰ মনদাপোনত সদায় তুমি মাথো তুমি প্ৰাঞ্জল তুমি ভালকে থাকিবা হাতী গলে দুচাতিব কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব মই দিয়া মৰম তোমাক আনে জানো দিব মই দিয়া মৰম তোমাক আনে জানো দিব যদি মোক পাহৰি যোৱা তুমি গুচি পাৰিবানে সুখতে থাকিব পাৰিবানে সুখতে থাকিব